তো নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ত আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো মানে লাষ্ট যোনটো ভিডিঅ' চালা ন, সেই ভিডিঅ'টো মানে মই একদম ভালকৈ বনাব নোৱাৰিলোঁ আৰু মোৰ মানে মোবাইলটো বেয়া হোৱাৰ টেনশ্যনতে মই কি ভিডিঅ' বনালোঁ মই ভালদৰে নিজেও চাই চিতি লোৱা নাই। জাষ্ট ক্লিপকেইটা সোমোৱাইছোঁ আৰু এবাৰ চাইছোঁ আৰু আপলোড কৰিছোঁ। এতিয়া টাইম হৈছে 5:25। একদম ফাইনেলি ওলাই কৰি ৰেডি। তো এতিয়া আমি একদম ইয়াত দেখিছা মাও ওলাই কৰি ৰেডি। তো এতিয়া আমি মন্দিৰলৈ যাওঁ, কিন্তু মন্দিৰত মোবাইল চোবাইল একো নিব নিদিয়ে। তো তোমালোক অকণমান সময় ইয়াতে থাকা। তো মন্দিৰৰ পৰা আহি আকৌ ভিডিঅ' বনাই আছোঁ। তো অকণমান সময় পেকেটতে সোমাই থাকা। বাই বাই। তো দোস্ত এনেকৈ গৈ আছোঁ আৰু আমি মন্দিৰলৈ বুলি। তো এতিয়া আমি মেইন একদম জগন্নাথ টেম্পল চাবলৈ গৈ আছোঁ। তো এতিয়াতো মোবাইল উলিয়াব মানা নাই। তো এতিয়া বাটতে পৰা ভিডিঅ' অকণমান বনাই লৈছোঁ। তাত গৈতো পূৰা একদম মোবাইল চোবাইল ভৰাই থ'ব লাগিব আৰু ভিডিঅ' চিডিঅ' কৰিবই নাই। তো মাহঁত পিছত আহি আছে ধুনীয়াকৈ। তো গাঁওবোৰৰ জেগাবোৰ অলপ চেক কৰা কেনেকুৱা। তো কিবা তামিল ভাষাত কিবা লিখা আছে। কিবা স্কুল হ'ব চাগে, তামিল ভাষাতে কিবা লিখা আছে। তো গাইছ আমি আহি একদম মেইন টেম্পল পাই গ'লোঁ। তো এয়াই হয় মেইন জগন্নাথ টেম্পল। তো ভিতৰত বাৰু মোবাইল চোবাইল নিব নিদিয়ে। তো আমি এতিয়া মোবাইল ইয়াতে থ'বগৈ লাগিব। তো পাৰা হয় দেখালোঁ হয়, এতিয়া নোৱাৰিম আৰু। তো চাৰিও চাইডৰ পৰিৱেশটো এবাৰ চোৱা। আমি বাহিৰৰ পৰাই চাই আছোঁ। তো ভিতৰত যামহে, মোবাইল চোবাইল থৈ কৰি লওঁ, তাৰপিছত ভিতৰত পাই। তো গাইছ আমাৰ একদম মন্দিৰ ভ্ৰমণ কৰা পূৰা হৈ গ'ল। তো 6টা বাজিতে সোমাইছোঁ, এতিয়া 10টা বাজিলে। তো বহুত বেছি সময় লাগি গ'ল। তো তাত আৰু ভিডিঅ' নবনালোঁ। তো এতিয়া ডাইৰেক্ট হোটেল ৰুমত গৈ আছোঁ। তো এতিয়া ৰেষ্ট লৈছোঁ, ষ্টিং খাই। এতিয়া মাহঁতে কল চল লৈ আছে কিবা কিবি। তো চাই থাকা। এতিয়া একদম পূৰা সাগৰত গা ধুব গৈ আছোঁ। জাষ্ট হোটেল ৰুম আহি পালোঁ। তো এতিয়া ধুনীয়াকৈ একদম ৰুমত গৈ ৰেষ্ট চেষ্ট অলপ লৈ লওঁ, আৰু বহুত বেছি ভাগৰ লাগিছেতো। তো তাৰপিছত সাগৰত গা ধুব যাম। তো চাই থাকিবা। এতিয়া ৰুম পালোঁ, তালা চালা খুলি। তো গাইছ এতিয়া একদম হোটেল ৰুমৰ পৰা পূৰা একদম গা ধুবলৈ নদীৰ পাৰত যাব ওলাইছোঁ। তো চাই থকা দেখাই আছে তুমতুমত। তো গাইছ এতিয়া আহি একদম পূৰা সাগৰৰ পাৰত নামি দিলোঁ। তো এতিয়া একদম সুন্দৰ পৰিৱেশ এটা দেখাই দিছোঁ, চাই লোৱা। তো যাম এতিয়া পূৰা গা ধুম একদম জঁপিয়াই জঁপিয়াই, ফুল এক্সাইটেড। তো গাইছ চোৱা একদম পূৰা কি মজা ঢৌ আহিছে। তো বহুত বেছি ভাল লাগিছে। তো এতিয়া পূৰা ইয়াত জঁপিয়াই জঁপিয়াই গা ধুম, বহুত বেছি ভাল লাগিছে। চাবা দেই ঢৌটো কেনেকৈ আহে। তো গোটেই ঢৌ মানে বহুত বেছি ভাল লাগে গাইছ। পূৰা এতিয়া গা ধুম ইয়াত একদম জঁপিয়াই জঁপিয়াই। তো গাইছ মানে একদম সাগৰৰ পাৰৰ মানে ফিলটো একদম বুজাব নোৱাৰিম আৰু। তো বহুত বেছি ভাল লাগে মানে আহি। তো পূৰা ভৰি পৰিছে, চেণ্ডেল পিন্ধি নাহিলোঁ। তো ইয়াত উট চাফাৰী কৰিব পাৰে। তো ইয়াত একদম চোৱা কিমান মানুহে গা পা ধুই আছে। মানে একদম পৰিৱেশটো বহুত বেছিয়ে ভাল লাগে আৰু। তো অকণমান সময় চাই লওঁ। তো তাৰপিছত আমিও গা ধুমগৈ, পূৰা জঁপিয়াই জঁপিয়াই গা ধুম, ফুল এক্সাইটেড। তো গাইছ মই একদম ৰ'ব পৰা নাই, মই গা পা ধুই লওঁ। তো কি মজা লাগিছে। তো গাইছ একদম গা পা ধুই উঠি চবকে লগ পাই আছোঁ। তো এতিয়া পূৰা এনজয় কৰোঁ। তো একদম গা পা ধুই লগ পাম, এতিয়া গা ধুওঁ। বাই 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 বাই। হোটেল লৈ যাব এতিয়া। বাই বাই। মোবাইল চোবাইল থৈ লওঁ, নহ'লে পানীত। তো গাইছ পূৰা একদম গা পা ধুই হৈ গ'ল, পূৰা দেখিছা একদম অৱস্থা বেয়া মোৰ। পা ধোৱা হৈ গ'ল। তো এতিয়া আৰু এটা জেগাত স্নান কৰিবলৈ আহি আছোঁ। এটা মানে তত্ত্ব থকা পুখুৰী এটাত আহি আছোঁ। ক'ত গৈ আছোঁ মই ভালকৈ নাজানো, তো মাহঁতে জানে। তো এতিয়া একদম পুৰীত ঘূৰি আছোঁ টুমটুমত। এইপিনে আছে বিচ নম্বৰ গা ধোৱা লোকেশ্যনটোলৈ আহি আছোঁ। মানে এটা পুখুৰী হয়, ইয়াত বহুত বেছি ফেমাছ। কিহৰ কাৰণে ফেমাছ নাজানো বাৰু, কিন্তু ইয়াত এতিয়া আমি গা ধুবলৈ গৈ আছোঁ। পুখুৰী নহয়, বহুত ডাঙৰ মানে এটা কিবা। ৰ'বা ওচৰৰ পৰা দেখাই আছোঁ। তো আমি গা ধুব অহা পুখুৰীটো এইটোৱে হয়। তো এতিয়া ইয়াত ধুনীয়াকৈ গা পা ধুওঁ। তো গা পা ধুই সকলোকে লগ পাইছোঁ। ইয়াত আৰু বেছি ভিডিঅ' বনাই নাথাকোঁ, এলাও নাই চাগে ইমান ভিডিঅ' চিডিঅ' বনাই থাকোঁ। তো এইটোৱে পুখুৰীত এতিয়া গা ধুবলৈ আহিছোঁ। বহুত মানুহ ধুই আছে। তো আমি
তো গাইছ একদম পুখুৰীত গা পা ধুই পুৰা এতিয়া আমি আকৌ গুচি আহিলোঁ। তো ঘূৰি ঘূৰি আহি আকৌ এতিয়া আমি জগন্নাথ মেইন টেম্পল পালোঁ। তো এয়াই হয় মেইন জগন্নাথ টেম্পল। তো চোৱা বেকগ্ৰাউণ্ডটো চেক কৰা এবাৰ মেইন জগন্নাথ টেম্পলৰ। তো গাইছ ধুনীয়াকৈ মন্দিৰ চন্দিৰ ঘূৰি আহি ধুনীয়াকৈ গা পা ধুই আহি হোটেল ৰুমত পালোঁ। তো আমি থকা হোটেল ৰুমটো এইটোৱে হয়। তো কোনোবা আহিলে থাকিব পাৰিবা। কাইলৈ হোটেল ৰুমটোৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু ধুনীয়াকৈ। কিন্তু এতিয়া গৈ আছোঁ মাৰ্কেটত ধুনীয়াকৈ অলপ বজাৰ কৰিবলৈ ওলাই যাম। তো তোমালোককে অকণমান দেখাম আৰু আজিৰ ব্লগটো ইমানতে এণ্ড কৰিম। তো চাই তো গাইছ মই আহি আকৌ বিটছৰ পাৰ পাই গ'লোহি। মানে তো এতিয়া মাহঁতে বজাৰ কৰিব গৈছে। মই মানে ভালকৈ দিনত আজি একোৱে খাব পৰা নাই। তো মই এতিয়া একদম ধুনীয়াকৈ কিবা এটা খাই ল'ম। আজি হিচাপ বিটছৰ পাৰত মানে এই টাইমটোত যে একদম ফিলটোৱে বেলেগ আৰু মানে বিটছৰ পাৰত বহুত বেছি ভাল লাগে। তো এতিয়া মই ইয়াতে ফাষ্টফুড কিবা এটা খাই লওঁ। তো মানে একদম পূৰা ইভিনিং টাইমত গাখীৰ চাহ একাপ লৈ এইপিনে বিটছ পূৰা এনজয় কৰি থাকে মানে একদম ফিলটোৱে বেলেগ। তো সেই ফিলটো লৈ আছোঁ অলপ দেৰিকৈ। তো মই এতিয়া কিবা এটা খাই আহোঁ ফাৰ্ষ্ট। বহুত বেছি টেষ্টি হয়। মানে আমাৰ অসমতকৈ ন খাই বহুত বেছি ভাল লাগিছে। দিয়া মই খাই লওঁ আৰু খাই মেলি হৈ গ'ল। কিন্তু মই এতিয়া যোনটো ফিল পাই আছোঁ ন সেই ফিলটো মই একদম কাকো দিব নোৱাৰিম। মানে এবাৰ ভিউটো চেক কৰা গাইছ, কিমান মানুহ বহি আছে আৰু নদীখন চোৱা। ইমান বেছি ভাল লাগি আছে নহয় গাইছ, একদম মানে একো বুজাব নোৱাৰিম আৰু ইমান ধুনীয়া ঢৌ মাৰি আছে। এটা একদম সুন্দৰ বতাহ বা বহুত বেছি ভাল লাগি গৈছে মানে। দিয়া মই এনজয় কৰোঁ। আছিলে মোৰ ভিডিঅ'টো ইমানতে আছিলে। আৰু ভিডিঅ' চিডিঅ' নবনাওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালা প্লিজ চবেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা থাকিল। আৰু কাইলৈও চাগে ক'ৰবাত যাম। তো যদি যাওঁ ভিডিঅ' বনাম চাবা। বাই বাই।